হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালেই আছে আৰু মোৰো ভাল। আৰু মই মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি এঠাইলৈ যাবলৈ ওলাইছোঁ আৰু এতিয়াই কৈ নিদিওঁ ক'লৈ যাম। আপোনালোকে সম্পূৰ্ণ ভ্লগটো চালে গমেই পাব ক'লৈ যাম। আৰু আজি আমি গোটেই ফেমিলিটো মানে ভণ্টিৰ বাহিৰে আমি গোটেইকেইজনেই যাম আৰু মই ইয়াত ৰেডি হৈ ল'লোঁ। এক চিম্পুল কুৰ্তা এটা পিন্ধিছোঁ। ভ্লগটো চাই থাকিব, ক'ত যাওঁ তেতিয়াহে গম পাব। আমি পিছত বহিলোঁ আৰু দেউতা আগত বহিছে। যিহেতু আজি ৰবিবাৰ হয়, সেয়েহে আমি ওলাই আহিলোঁ। খোলা বাৰতো এনেকুৱাকৈ ওলাই অহা নহয়েই আৰু। আজি আমি আহিছোঁ নাৰিকল মন্দিৰলৈ বুলি। আগতে আহি পোৱা নাছিলোঁ। আৰু এয়া মা দেউতাই ধূপ চাকি বেলপাত কিনি লৈছে। এয়া হৈছে মন্দিৰৰ গেটখন। দেখিবলৈ খুব ধুনীয়া হয়। মই আপোনালোকক এবাৰ দেখুৱাই দিছোঁ গোটেই গেটখন। আৰু আমি সোমাই গ'লোঁ। এয়া মন্দিৰৰ ভিতৰত আমি প্ৰৱেশ কৰিলোঁ। এতিয়া গৈ আছোঁ যিটো একেবাৰে মূল মন্দিৰ হয়, তালৈকে আমি গৈ আছোঁ। আৰু ভিতৰৰ ভাগ মই ভিডিঅ' কৰিব নোৱাৰিলোঁ, যিহেতু মানুহ বহুত আছিল আৰু ভিতৰত এনেও ভিডিঅ' কৰিবলৈ মানা আছে। যিহেতু শাওনৰ মাহ হয়, মন্দিৰত মানুহ হৈছিল ভালেখিনি আৰু সিদিনা বন্ধ বাৰো আছিল। মন্দিৰৰ বাহিৰৰ যিটো পৰিৱেশ, সেইটো মই এবাৰ দেখুৱাই দিছোঁ আপোনালোকক। খুব ধুনীয়া পৰিৱেশ হয়। আৰু আমি গোটেইকেইজনে ফটো উঠি ল'লোঁ। আজি ৰাতিৰ সাজৰ কাৰণে বনালোঁ চিলি পনীৰ। তেতিয়াহ'লে ব'লক মই কেনেকৈ বনাওঁ চাওঁগৈ। আৰু এয়া মই কেপচিকাম এটা লৈছোঁ। আজি চিলি পনীৰ বনাম। প্ৰথমতে চিলিটো কাটি লৈছোঁ। কিউব চাইজত পিঁয়াজ আৰু কেপচিকামখিনি কাটি ল'ম। আজি মই মোৰ ষ্টাইলত চিলি পনীৰ বনাম আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু বিলাহীৰ গুটিখিনি গুচাই ল'ম। বিলাহীৰ গুটিখিনি একচুৱেলি কি হয়, খালে গেছৰ প্ৰব্লেম কৰে, সেয়েহে গুচায়ে দিওঁ। তো চিলি পনীৰ আজি মই মোৰ ষ্টাইলত বনাম আৰু ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম। তো আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰিব। তো মই কিদৰে বনাওঁ আপোনালোকৰ লগত। আপোনালোকে প্ৰত্যেকে একচুৱেলি নিজৰ নিজৰ ষ্টাইলত প্ৰত্যেকে বনাব জানে। আৰু কেপচিকাম এটা, লগতে পিঁয়াজ দি দিম। বিলাহী মই 3টা লৈছোঁ। আৰু মায়ে কিবা ভাজিখিনি বনাব ধৰিছে আৰু মই চিলি পনীৰখিনি বনাম। ইপিনে ভাতখিনি মায়ে বহাই দিছে। আৰু পিঁয়াজখিনিও কাটিব লৈছোঁ। গোটেইখিনি কাটি ল'ম আৰু। আৰু পিঁয়াজখিনি এতিয়া মই কিউব আকাৰে কাটি ল'ম। চকুত ধৰিছে, একদম পানী ওলাই গৈছে। ইপিনে বিলাহী, কেপচিকাম আৰু জলকীয়া কাটি লোৱা হৈ গ'ল। আৰু এয়া পিঁয়াজ আৰু পনীৰখিনিও কাটি লৈছোঁ টুকুৰাকৈ। কেৰাহী এখন বহাই দিছোঁ, লগতে এয়া মিঠাতেল মই দি লৈছোঁ। তেলখিনি গৰম হোৱাৰ পিছত এয়া কাটি লোৱা পিঁয়াজ আৰু কেপচিকামখিনি কেৰাহীত বহাই দিছোঁ আৰু অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। নিমখ আৰু হালধি মই ইয়াত ব্যৱহাৰ কৰা নাই। একেলগে গোটেইখিনি যেতিয়া বহাই দিম একেলগে, তেতিয়া মই সোৱাদ অনুযায়ী নিমখ আৰু হালধিখিনি এড কৰিম।
পিঁয়াজ আৰু কেপচিকামখিনি মই উঠাই লৈ ইয়াত পনীৰখিনি অকণমান ভাজি লৈছোঁ। পনীৰখিনি উঠাই লৈছোঁ আৰু সেই একেখন কেৰাহীতে মই সৰু সৰুকৈ কাটি লোৱা পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি লৈ এয়া কাটি লোৱা বিলাহীখিনি বহাই দিছোঁ আৰু এতিয়া এইখিনি আকৌ ৰঙচুৱা হোৱালৈকে ভাজি থাকিম যাতে বিলাহীখিনি সম্পূৰ্ণ গলি যায় আৰু এয়া প্ৰায় গলি যাবলৈ লৈছে বিলাহীখিনি। বিলাহীখিনি প্ৰায় গলিব লৈছে আৰু ইয়াত মই এতিয়া যিখিনি ভাজি লৈছিলোঁ পিঁয়াজ আৰু কেপচিকাম সেইখিনি ইয়াত মই দি দিম। আৰু সেইখিনি দি উঠাৰ পিছত মই সোৱাদ অনুযায়ী নিমখ আৰু হালধি মছলা দি দিম। আৰু এই পিঁয়াজ আৰু কেপচিকামখিনি বহাই দিলোঁ আৰু গোটেইখিনি আকৌ অকণমান সময় ভাজি ল'ম আৰু ভাজি লৈ উঠি ইয়াত মই নিমখ আৰু হালধি ব্যৱহাৰ কৰিম, লগতে মছলাও দি দিম অকণমান। ভাজোতে এটা ইমান ধুনীয়া কালাৰ আহি গৈছে। সোৱাদ অনুযায়ী নিমখ আৰু হালধি দি ল'লোঁ আৰু এতিয়া গোটেইখিনি আকৌ অকণমান সময়লৈকে ভাজি ল'ম যাতে নিমখখিনি সোমাই যায়, লগতে হালধিখিনিও যাতে মিক্স হৈ যায়। আৰু এয়া দেখিছেনে ইমান ধুনীয়া কালাৰ আহি গ'ল আৰু এয়া মই অকণমান মছলা গুড়ি দি দিছোঁ। গোটেইখিনি ভাজি লোৱা হৈ গ'ল আৰু এতিয়া মই পানী এড কৰিম। ইয়াত মই পনীৰ এড কৰিম আৰু গোটেইখিনি এবাৰ লৰাই দিছোঁ। অকণমান উতলিবলৈ দি পেলাই নমাই থ'ম আৰু। তো এয়া হৈছে আজিৰ ৰাতিৰ থালিখন। চিলি পনীৰ, নেমু টেঙা লৈ লৈছোঁ, লগতে জলকীয়া এটা লৈ লৈছোঁ, ইমানেই। আৰু ভিডিঅ'টো আজি ইমানতেই সামৰণি মাৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। আকৌ লগ পাম নেক্সট এটি ভ্লগত। বাই, সকলো ভালে থাকক। জয় হিন্দ।